হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ চবৰে ভাল। তো গাইজ মই আজি যাম চান্দুবিলৈ, আৰু চান্দুবিত আজি চান্দুবি মেলা আছে। চান্দুবি মেলা মানে আপোনাৰ জানুৱাৰী 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে হয়, আৰু তাত আজি মই যাম। তো বলক গাইজ, বেছি দেৰি নকৰি মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। থেংক ইউ। চ' গাইজ, চান্দুবি বুলি ক'লে হয়তো বহুতেই চিনি পায়, তথাপিতো মই কৈ দিছোঁ। চান্দুবি হ'ল আপোনাৰ মিৰ্জাৰ পৰা বেছি দূৰত নহয়, অৰ্থাৎ 32 কিলোমিটাৰ হয় মিৰ্জাৰ পৰা। মিৰ্জা বুলি ক'লে আপোনাৰ কামৰূপ জিলাৰ যি মিৰ্জা হয়, তাৰ পৰা 32 কিলোমিটাৰ ভিতৰত হয়। আপোনালোকে যদি জালুকবাৰী দিশৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে মিৰ্জা চাৰিআলি পাব, আৰু এই চাৰিআলিটোৰ লেফ্টে যিটো ৰাস্তা আছে সেইফালে সোমাই দিব, আৰু যিটো নেকি আপোনাৰ DK কলেজৰ গেটৰ সন্মুখেৰে ৰাস্তা গৈছে সেইটো ৰাস্তাতে গৈ থাকিব, আৰু তাত গৈ অৱশেষত আপোনালোকে চান্দুবি লেক আৰু চান্দুবি পিকনিক স্পট পাব। চ' আমি এতিয়া লাহে লাহে চান্দুবি পামহি, আৰু যিহেতু আপোনাৰ জানুৱাৰীৰ 1 তাৰিখ পৰিছে, তো বহুতবিলাক মানুহ ইয়ালৈ আগমন ঘটিছে, আৰু গাড়ীৰ বহুত জামো হৈছে। তো লাহে লাহে আমি আগবাঢ়ি গৈছোঁ, আৰু আমি এতিয়া চান্দুবি পালোহি। আৰু এইফালে আপোনাৰ দেখিছে, ইয়াৰ লেফ্ট ছাইডে দেখিছে, ইয়াত গাড়ীবিলাক ৰখা আছে, ইয়াত মানে বাইকৰ পাৰ্কিং, আৰু অলপ আগত আপোনাৰ গাড়ী পাৰ্কিং ৰখা আছে, তাত আপোনালোকে গাড়ী আৰু বাইক ৰখাব পাৰিব। আৰু এইখনেই হৈছে আপোনালোকৰ চান্দুবিৰ মুখ্য দুৱাৰ, আৰু এইখন আপোনাৰ বাঁহেৰে নিৰ্মিত হৈছে, আৰু এইখন আপোনাৰ দেখিবলৈ বহুত বেছি ধুনীয়া লাগিছে। অৱশেষত গাইজ আমি এতিয়া চান্দুবি পালোঁ। সঞ্জয়, কেনেকুৱা লাগিছে চান্দুবিত চব? ভাল না বেয়া? ঠিক আছে, লাইভ ভিডিঅ' বৰ্তমান অ'কে। অনুপ ভাল, সঞ্জিত বেয়া লগা নাই। বেয়া লগা নাই, মোৰো ভালে লাগিছে। 5 তাৰিখলৈকে আছে, যদি আপোনালোকে আহে তো আহিব পাৰে। চ' গাইজ, এইটোৱে হৈছে আপোনাৰ চান্দুবি মেইন বিল, আৰু এই বিলটো বহুত বেছি ডাঙৰ হয়। আমি এতিয়া লাহে লাহে চান্দুবি বিলৰ পিনে আগবাঢ়ি দিছোঁ, আৰু এইফালে আপোনাৰ নাওবিলাক ৰখোৱা আছে, আৰু তাত আপোনালোকে নাৱত উঠিব পাৰিব, আৰু তাৰ কাৰণে আপোনাৰ টিকট কাউণ্টাৰ এটা ইয়াত দিয়া আছে, ইয়াত টিকট ক্ৰয় কৰি আপোনালোকে নাৱত উঠিব পাৰিব। চ' গাইজ, এইখন আপোনাৰ চান্দুবি যিখন মেলা হয়, সেইখন আপোনাৰ প্ৰতি বছৰ জানুৱাৰী 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে আপোনাৰ মেলাখন পাতে, আৰু আপোনালোকে যদি ইয়ালৈ চাব আহে তো জানুৱাৰী 1 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত আহিব পাৰে। আপোনালোকে যদি ইয়াত আহে তো দেখিবলৈ পাব যে ইয়াত আপোনাৰ লোকেল সামগ্ৰীৰ পৰা আদি কৰি যিবিলাক আপোনাৰ লোকেল মাংস, পোৰা মাংস, কেঁকোৰা চববিলাক ইয়াত পায়। চ' আপোনালোকে ইয়াত খোৱাৰ লগতে ইয়াৰ পৰা ক্ৰয় কৰি চববিলাক বস্তু লৈ যাব পাৰিব, আৰু লগতে আপোনাৰ বাণিজ্যিক যিবিলাক আপোনাৰ সামগ্ৰী চব ইয়াত দেখিবলৈ পাব। তো খুব ডাঙৰ মেলা হয় এইখন আপোনাৰ। আৰু এইখনেই হৈছে আপোনাৰ চান্দুবিৰ মেইন মঞ্চ, যিখনত আপোনাৰ যিবিলাক প্ৰগ্ৰেম হয়, আপোনাৰ ৰাভা কৃষ্টিৰ পৰা আদি কৰি বড়ো কৃষ্টি চববিলাক ডেন্স পাৰফৰ্মেঞ্চ ইয়াত আপোনাৰ প্ৰগ্ৰাম ইয়াত দেখায়, আৰু ইয়াত সন্মুখত আমাৰ চকী দিয়া আছে, তাত বহি পেলাই চবে মানে চাব পাৰে।
আৰু বা দুজনে ধুনীয়াকৈ ইয়াত আপোনাৰ চাহৰ দোকান দিছে আৰু তাত চাহৰ দোকানত গৈ আমি চাহ একাপ খালোঁ আৰু কি ধুনীয়া বনাইছে। আপোনালোকে যদি আহে ইয়াত আহি পেলাই চাহ খাব পাৰিব আৰু লগতে আপোনাৰ যিবিলাক ধুনীয়াকৈ আপোনাৰ পিঠা বনাইছে চাউলৰ গুড়িত খালোঁ, খুব ধুনীয়া লাগিছে। আৰু ইয়াত আপোনাৰ প্ৰদৰ্শনীও পাতিছে, য'ত নেকি আপোনাৰ পুৰণি যিবিলাক মাছ মৰা সামগ্ৰী, ঢেঁকী হওক, আপোনাৰ বাদ্যযন্ত্ৰই হওক, চববিলাক ইয়াত প্ৰদৰ্শন কৰিছে, যিবিলাক হয়তো কিছুমান মানুহে দেখা নাই, লগতে আমিও কিছুমান বস্তু দেখা নাই। তো ইয়াত দেখিবলৈ পাই বহুত ভাল লাগিছে। চ' গাইজ আপোনালোকে আহক ইয়াতে আৰু চাওক পুৰণি কিছুমান বস্তু ইয়াত আপুনি চাব পাৰিব। আৰু গাইজ ইয়াত এখন ধুনীয়া প্ৰদৰ্শনীও পাতিছে, যিখনত আপোনাৰ ভূপেন হাজৰিকাৰ পৰা আদি কৰি আপোনাৰ প্ৰতিভা পাণ্ডেলৈকে আৰু লগতে আপোনাৰ কামাখ্যা টেম্পল আৰু লণ্ডন ব্ৰিজ এইবিলাক আপোনাৰ কাঠৰ সামগ্ৰীৰে বনাইছে। তো ইয়াত আহিলে আপোনালোকে নিশ্চয় ইয়াত দেখিবলৈ পাব, বহুত ধুনীয়া এখন প্ৰদৰ্শনী পাতিছে। তো গাইজ আমি এতিয়া অৱশেষত খাবলৈ ওলালোঁ। দিনত চাওঁতে চাওঁতে বহুত দেৰি হৈ গ'ল আৰু মানুহো বহুত যিহেতু। চ' আমি আনিছিলোঁ মাংস আৰু ৰুটি। তো দেখিছে চাগে লাইট জ্বলাই আৰম্ভ কৰিছোঁ। এয়া খাবলৈ ওলাইছোঁ আৰু এয়া গাড়ীৰ বেক লাইট জ্বলাই দিছোঁ। তাৰ পৰা আমি এতিয়া খাম। তো এয়া আছে ৰুটি, আছে মাংস। নঞ্জয় ভগাই আছে, কিন্তু নঞ্জয় ভগাব জনা নাই। তো মই ভিডিঅ' কৰিছোঁ, অলপ পিছত চাগে মই ভগাই দিম। তো গাইজ এয়া মাংস লৈছোঁ আৰু ৰুটি আৰু লগতে পানীৰ বটল। নঞ্জয় আৰু অনুপ আৰু ৰঞ্জিত ধুনীয়াকৈ খাই আছে। তো আমি এতিয়া ৰুটিখন দেখাই দিছে বোলে, চাওকচোন। তো ধুনীয়া ৰুটি বনাইছে, ৰঞ্জিতৰ মামীয়ে বনাই দিছে। তো ইয়াক চাওক, আকাশখন গোটেই অন্ধকাৰ হৈছে। তো আমি লাষ্ট টাইমত এতিয়া খাই দিলোঁ, ভোক বহুত লাগিছে। তো আমি এতিয়া খাই লওঁ আৰু ৰাতি আপোনাক বাকীখিনি লোকেশ্যন মই দেখাই আছোঁ আপোনালোকক। আৰু আমি এতিয়া চাওঁতে চাওঁতে গাইজ বহুত দেৰি হৈ গ'ল। চ' আমি এতিয়া লাহেকৈ ওলাই দিবলৈ হ'ব। আশা কৰোঁ গাইজ মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আশা কৰোঁ গাইজ মোৰ ভিডিঅ'টো চাই ভাল পাব। তো আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজি মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। তো নৱবৰ্ষৰ নতুন শুভেচ্ছা দিছোঁ, হেপী নিউ ইয়াৰ। তো আজি ইমানতে মোৰ ভিডিঅ'টো শেষ কৰিছোঁ। থেংক ইউ গাইজ।